সমূহ পিতৃ মাতৃ তথা মোৰ মৰমৰ বন্ধু বান্ধৱসকলক মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাই নেক্সট ভিডিঅ'টি আপোনালোকৰ ওচৰত প্ৰস্তুত কৰিবলৈ লৈছোঁ। এইখন হৈছে ঘন জীৱামৃত আৰু ঘন জীৱামৃত বনাবলৈ হ'লে গছৰ তলৰ মাটি 1 কেজি, থলুৱা গৰুৰ গোবৰ 1 কেজি, দাইলৰ গুড়ি নাইবা বেচনৰ গুড়ি 2 কেজি, গুড় 1 কেজি আৰু থলুৱা গৰুৰ মূত্ৰ 1 লিটাৰ। এই সকলোবোৰ উপাদান ভালদৰে মিহলাই লৈ গোবৰৰ সৈতে ভালদৰে হাতেৰে আপোনালোকে ভিডিঅ'ত দেখাৰ দৰে কৰি ল'ব পাৰে। শেষত ইয়াক হাতেৰে দেখাত পিঠাৰ দৰে তৈয়াৰ কৰা হয় আৰু যেতিয়া এই পিঠাবোৰ বনোৱাৰ পিছত ৰ'দত ভালদৰে শুকুৱাই লোৱাৰ পিছত ৰ পৰা 2 কুইণ্টেল ঘন জীৱামৃত 1 বিঘাৰ পথাৰত দিব পাৰি। আৰু ইয়াত নাইট্ৰজেন, ফছফৰাছ, পটাছিয়াম, জিংক, কপাৰ, ল' আৰু মেংগানিজ এইবোৰ পদাৰ্থ থকাৰ বাবেই শস্য ভালদৰে হৈ উঠে। এয়া এখেতসকলে জীৱামৃত তৈয়াৰ কৰি আছে আৰু যেতিয়া এই শস্যত বা শাকত প্ৰয়োগ কৰিব তেতিয়া ই শাক বা শস্য লহপহকৈ বাঢ়ি আহিব। কাৰণ ইয়াত নাইট্ৰজেন, ফছফৰাছ, পটাছিয়াম, জিংক, কপাৰ আৰু ল' আনহাতে মেংগানিজ ইয়াত আছে। সেয়েহে আপোনালোকে যেনেকৈ নহওক ইয়াক এই ধৰণে প্ৰস্তুত কৰি শাকত দি চালে নিশ্চয় শাকবোৰ ভাল হৈ আহিব। শেষত মোৰ ভিডিঅ'টি যদি আপোনালোকে ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব, শ্বেয়াৰ, কমেণ্ট আৰু ফেচবুকত ফ'ল' কৰি দিয়া আছে সেইবোৰ ফ'ল' কৰিবলৈ নাপাহৰিব। আজিলৈ মই আপোনালোকৰ পৰা বিদায় মাগিবলৈ লৈছোঁ। জয় হিন্দ, নেম ৰাচং।